গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ ভালে আছে। আজি একদম নতুন ভিডিঅ' এটা লৈ আহিছোঁ আজি, কাৰণ আমাৰ ইয়াতে মোৰ ছেকেণ্ড একচুৱেলি উৰুকা হয়, কিন্তু ফাৰ্ষ্ট টাইম মই অকলে আছিলোঁ, কাৰণ মোৰ কোনো নাছিলে, মই কাকো চিনি পোৱা নাছিলোঁ। এইবাৰ বিকাশ দাহঁতক চিনি পাইছোঁ কাৰণে একদম মজা পাৰ্টি হ'ব। তো পাৰ্টি চাবলৈ একদম চাই থাকিব শেষলৈকে। আজি আপোনালোকক উৰুকা পাৰ্টি অষ্ট্ৰেলিয়াত দেখাম কেনেকুৱা হয়। আৰু বৰ্তমান আমি আহি গৈছোঁ এটা নতুন জেগাত, নতুন মানে কি অলমষ্ট ইউজুৱেল আৰু, কিন্তু অলপ বেলেগ এটা পৰিৱেশত আহি গৈছোঁ। একদম সন্মুখত একদম মস্তি অ'পেন চি আছে, এনে সেইফালে বহু গছ চছ থাকে। আৰু আজি উৰুকা স্পেচিয়েলত একদম মানে কিবা কিবি লৈ আহিছোঁ। বঢ়িয়াকৈ বইল কণী, হাফ বইল কণী দুটা, তাৰপিছত মজাকৈ চচেজ আনিছিলোঁ, আৰু তাৰপিছত আপোনাৰ এখন চেণ্ডউইচ আনিছিলোঁ, আৰু লগতে আমাৰ আছে চাহ। আৰু ইয়াতে চাওক কি মস্তি ৱাটাৰ স্পৰ্টছ হৈ আছে। ৱাও, কি যে মজা, মানে কি ক'ব আৰু এইটো নতুনতে গাইজ একদম বঢ়িয়াকৈ মই এই এৰিয়াটো এনজয় কৰি, মানে আমাৰ নাজাৰাটো এনজয় কৰি কিনে, চিনাৰী ভিউ এনজয় কৰি কিনে বঢ়িয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ, নহ'লে ব্ৰেকফাষ্ট ঠাণ্ডা হৈ যাব, চাহ কফি ঠাণ্ডা হৈ যাব। মই এনেই অলৰেডি ঠগ খাই গৈছোঁ। আজি উৰুকা বুলি মানে সাংঘাতিক ঠগ এটা খাইছোঁ। মই কৈ আছোঁ আপোনালোকক নেক্সট মানে অলপ দেৰিকৈ। বৰ্তমান মই এই খানাখিনি খাই লওঁ, কাৰণ দেৰি হৈ আছে। চ' গাইজ আমি এইমাত্ৰ ব্ৰড ৱাটাৰৰ পৰা আহিলোঁ, সাগৰৰ পাৰৰ পৰা। ইফালে আমি সাগৰৰ পাৰত যাওঁ এনেকৈ বঢ়িয়াকৈ। এতিয়া ৰাস্তা ক্ৰছ কৰিম, আৰু আমাৰ সন্মুখত একদম মস্ত বহুত ধুনীয়া এটা কি বুলি কয় এইটো, আমাৰ ৱাটাৰ ফ্ৰণ্ট মানে বিল্ডিং, আমাৰ চাউথপোৰ্টৰ আটাইতকৈ ধুনীয়া বিল্ডিংটো। আৰু কি মস্তি, ইয়াতে জাম লাগি গৈছে দেখোন ভাই। আৰু গাড়ী ৰাস্তাৰ ইফালে আছে আমাৰ গাড়ী, তো ধুনীয়াকৈ ৰাস্তাটো পাৰ হৈ লওঁ। গাড়ী চাগে একদম সাংঘাতিক গৰম হৈ আছে, কাৰণ গাড়ীখনো একদম অ'পেনত থিয় হৈ আছে। আজি আৰু উঠিব আৰু ইয়াতে, বাপৰে বাপ, একদম ইয়াতে কি গৰম, বাপৰে অভেন নিচিনা হৈ আছে বা। কি গৰম বা, নোৱাৰি। এচিৰ পৰা গৰম হাৱা একদম হিটাৰ চলি গৈছে ভাই। এতিয়াহে ভাই এনেকুৱা বেছি গৰম হৈ গৈছে, ইয়াতে একো নাই ছেড। আৰু আজি 34 ডিগ্ৰী চেলচিয়াছ, 34ত একদম ভাবক। 3 ঘণ্টামান হ'ল, মই 11:30 আহি পাইছোঁ। তো এতিয়া 2টা বাজিলে, 11:30, 12:30, 1:30 হয়, আৰু আপোনাৰ 2.5 ঘণ্টামান হ'ল। পুৰা গৰম হৈ আছে। তো এতিয়া পটাপট আমি দেৰি নকৰি কিনে ঘৰলৈকে যাওঁ। ঘৰত একচুৱেলি নাযাওঁ, আমি যাম মিট আনিবৰ কাৰণে, ছাগলী মাংস আনি, ছাগলী মাংস বনাই তাৰপিছত আহিব জয়ন্ত দা। তাৰপিছত জয়ন্ত দাই মোক লৈ যাব মাংসৰ সৈতে। তাৰপিছত আমি বিকাশ দা ঘৰত গৈ পাম, তাৰে পিছতহে আমাৰ উৰুকা ষ্টাৰ্ট হ'ব। তো বহুত লাম্বা এটা গেম আছে মাজত, আৰু আমি বনাম আজি ছাগলী মাংস। আচলতে মোৰ ঘৰত আলহী আছে, এয়াৰবিএনবি যে ষ্টাৰ্ট কৰিছোঁ আপোনালোকে গম পায়, সেইটো কাৰণে মানে গেম এটা হৈ গ'ল। এতিয়া গেম মানে একো প্ৰব্লেম হোৱা নাই, কথাটো হ'লে মানুহৰ আগত আৰু কি আৰু খানা চানা বনাব। আৰু আমাৰ ইণ্ডিয়ান খানাটো এইবিলাক ঘৰত স্পেচিয়েলি, মানে আমাৰ এই ঘৰবিলাক বহুত কিবা বেয়া, ইয়াৰে অষ্ট্ৰেলিয়াৰ গোন্ধাই যায় একদম পুৰা। আমাৰ ইণ্ডিয়াততো আৰু ঘৰত কিবা বনালে অলপ গোন্ধাই, আৰু এই ভাল গোন্ধাই। তাৰপিছত ইয়াতে কি হয়, বস্তুটো কিবা বেলেগেই হৈ যায়। লেটছ গো। চ' গাইজ আমি আহি পাই গ'লোঁ আমাৰ মাৰাবুক এণ্ড চন্স, আমাৰ ঘৰৰ ওচৰতে। এই ৰাউণ্ড এবাউটটোৰ পৰা লেফ্ট ল'লে আমাৰ ঘৰ পাম, বেছি নহয়। আৰু ইয়াতে আমাৰ এইটো হ'ল গুজৰাটী এটাৰ হয়, দোকান হয়, এছিয়ান গ্ৰ'চাৰী ষ্ট'ৰ। তো তাৰ পৰা আমি বঢ়িয়াকৈ এতিয়া মাংসৰ পিছত আমি ধনিয়া ল'ম, ইয়াৰ পৰা ধনিয়া লৈ আৰু ঘৰ যাম। আৰু তাৰপিছত ঘৰত গৈ বনাম, আৰু বনোৱাটো দেখাওঁ আপোনালোকক। তো পটাপট গৈ কিনে আমি কিনি ল'ব লওঁ, বেছি কথা নকয়। চ' গাইজ ফাইনেলি আমি 2 কিলো ইয়াতে মাংস লৈ ল'লোঁ ইয়াৰ পৰা বঢ়িয়াকৈ। তো মই বেছি নেদেখালোঁ, কাৰণ মানে কি আৰু ইমান বেছি গৰম, বাহিৰতে থাকিব নোৱাৰি, পটাপট গুচি আহিছোঁ। আংকুলৰ দোকানত সোমালোঁ, ধনিয়া বোলো ধনিয়া নাই, ভাল কোৱালিটিৰ ধনিয়া নাই বোলে, পচা আছে। হ'ব দে আৰু নালাগে। এতিয়া মই কি কৰোঁ, ধনিয়া বিকাশ জাগে কিবা কৰিব লাগিব, চাচোন কি হয়। ধনিয়া ইয়াতে ধনিয়াৰ মাৰ্কেটো নাই ভাই, বৰ দিগদাৰ। মানে ইয়াতে মানে অষ্ট্ৰেলিয়াত এই বস্তুবিলাকৰ কাৰণে বহুত বেছি খং উঠি আহে। এই বজাৰ নাথাকে একদম, মানে বজাৰ নাই, নাই, ক'ৰবাত নহয়, মানে সদায় মলত যাব লাগে। এতিয়া মই আৰু ধনিয়াটোৰ কাৰণে এই মস্ত মলটোত যাব লাগিব, পাৰ্কিং দিব লাগিব, বৰ দিগদাৰ হয় ইয়াতে। আৰু বস্তুবিলাক মানে খোৱা বস্তু কিনিবৰ কাৰণে ইমান বেছি দিগদাৰ, বাপৰে বাপ। মানে কয় আৰু ইজি লাইফ হয়, ইজি লাইফ একেবাৰে নহয় ভাই। ইজি লাইফ মানে কি আৰু, সাগৰৰ পাৰত গৈ কিনে শুই থকাটো ইজি লাইফ বুলি নকয় নহয়। সাগৰৰ পাৰত আমি দেওবাৰে অকল শুব যাওঁ, মানে আৰু অলপ এনজয় কৰিব যাওঁ, সেইটোকে আৰু ইজি লাইফ বুলি নকয়। বাপৰে বহুত বেছি টান হয়, বৰ দিগদাৰ হয়, অশান্তি লাগি যায়। এতিয়া মই ভালকৈ মানে বস্তু এটা বনাব নোৱাৰোঁ, ঘৰৰ ওচৰত দোকান এখন নাই, এইখনে যি আছিলে ধনিয়াও নাই তাতে ভাই, কি যে হ'ব মানে। গাইজ আফটাৰ লট অফ ষ্ট্ৰাগল আমি ধনিয়া লৈ ল'লোঁ কলছৰ পৰা। অষ্ট্ৰেলিয়া ফেয়াৰ আহিব লগা হৈছে ইমান বেছি, মোৰ ইয়াতে মানে 20 মিনিটছে ধনিয়া পাচিৰ কাৰণে 20 মিনিটছ বেয়া হৈছে
ভাবক অষ্ট্ৰেলিয়া। আৰু গাইজ ফাইনেলি এয়া ওলাই আহি বহুত শান্তি পাইছোঁ, মানে এই খোলা আকাশ খোলা ৰাস্তা দেখি কিনে বহুত মজা লাগিছে। বহুত বেছি কষ্ট হ'ল অকল ধুনীয়াখিনিৰ কাৰণে, নহ'লে অথনিৰ পৰা দিনটো একদম মস্তিকে গৈ আছিলে। আমি এতিয়া ৰাস্তাত আহিম, ৰাস্তাত ওলাই দিম। অ' য়েছ, আগত দেখোন জাম লাগি আছে। চ' গাইজ বঢ়িয়াকৈ আমি এতিয়া এইটো উলিয়াই লওঁ। মাংসখিনি আমাৰ ইয়াতে একদম পুৰা লাল হৈ আছে। বঢ়িয়াকৈ এইটো আমি অলপ বইল কৰিব দিম, কাৰণ ইয়াতে বস্তুবিলাক চব ফ্ৰজেন হয়। কেতিয়া মাৰিছে মানে এটলিষ্ট এই মাংসটোতো এটলিষ্ট 2 days পুৰণা হ'বই হ'ব, একদম মানে খাটাং। তো সেইকাৰণে হেৰি মানে আমি বইল কৰি ল'ব লাগিব। আৰু যিখিনি মানে বেয়া এটা বস্তু ওলায়, মানে আপোনাৰ ধৰক এটা যিকোনো এটা বডি মৰাৰ পিছত কিবা কিবি ওলাইতো, তো বেক্টেৰিয়াবিলাকে ধৰে। তো মানে সোনকালে আমাৰ ইণ্ডিয়াত কি হয়, পটাপট আমি মাৰি কিনে খাই দিওঁ, তেতিয়া প্ৰব্লেম একো নাই। কিন্তু ইয়াতে কি হয়, প্ৰিজাৰ্ভ কৰি যেতিয়া থৈ দিয়ে বস্তুবিলাকত বেক্টেৰিয়া হোৱা আৰম্ভ হৈ যায়। তো এইটো কাৰণে আমি বইল কৰিব লাগিব। ফাৰ্ষ্টত বইল কৰি দিম প্ৰথমতে, বলক। চ' গাইজ ফাইনেলি মাংসখিনি একদম বঢ়িয়াকৈ টুকুৰা টুকুৰি কৰি সৰু সৰুকৈ কাটি দিলোঁ। আৰু এতিয়া একদম ইয়াতে বইল কৰিব দিওঁ। এই জাষ্ট কাটিছোঁ, একদম প্ৰুফ দেখাই আছোঁ আপোনালোকক। মজাকৈ কাটিলোঁ। এতিয়া আমি বইল কৰিব দিওঁ। বইল কৰি কিনে তাৰপিছত আলু পিঁয়াজ নহৰু আদা নহৰু এইবিলাক কাটি লওঁ, কাটি কিনে আপোনাৰ লগ পাই। চ' গাইজ আমি এতিয়া দুটা পট ইউজ কৰি আছোঁ। একচুৱেলি এইটো বেয়া মানে বেছি ভাল পট, এইটো বেয়া পটটোতে আমি এতিয়া ফ্ৰাই কৰি মাংসখিনি লৈ যাম। কাৰণ এই ভাল পটটো মই তাতে বিকাশ দাৰ ঘৰত লৈ নাযাওঁ। বঢ়িয়াকৈ আমি পিঁয়াজ দি দিছোঁ। পিঁয়াজ ইয়াতে একদম বঢ়িয়া ফ্ৰাই হৈ আছে। অলপ ভুনা হোৱা হ'লে মানে ব্ৰাউন কালাৰ হৈ গ'লে আমি আমাৰ বিলাহী আৰু আলু দি দিম বঢ়িয়াকৈ। ইয়াতে মাংস ইতিমধ্যে মানে ধৰক 30% সিজি গৈছে, বাকীখিনি আমি ফ্ৰাই কৰি ধৰক আৰু 20% সিজাই দিম। তো কিমান হ'ল, 30, 20, 50 হৈ গ'ল। তাৰপিছত আমি আকৌ পানী দি দিম, পানী দি কিনে উতলিব দিম, তেতিয়া আমাৰ 100% সিজি যাব। হেল্ল' গাইজ, মাংস চাংস বনাই আমি ইয়াতে আহি পালোঁ। মানে ইয়াতে আহি পোৱা নাই আচলতে, মই আৰু কিবা কিবি ল'ব আহিছিলোঁ। আমাৰ ইয়াতে বটল শ্বপ বুলি কয়, বটল শ্বপত আহিছিলোঁ কিবা কিবি অলপ মানে মকটেইলৰ কাৰণে। আজি অলপ কিবা কিবি ট্ৰাই কৰিম বুলি, মকটেইল আৰু ককটেইলো কিছুমান বনাম। বিহু আৰু আমিতো বিহুৱে বনাওঁতো, সেইকাৰণে আৰু কিবা কিবি অলপ স্পেচিয়েল কিবা বনাব লাগিব। সেই বনাবলৈ আমি টনিক ৱাটাৰ আৰু কিবা কিবি মানে হেৰি পেশ্যন ফ্ৰুট, ইয়াতে কয় আৰু ফ্ৰুটৰ মিক্স জুচ উইথ এলকহল একচুৱেলি। চ' ৰেকমেণ্ড কাকো নকৰোঁ, বাট ইয়া ককটেইলছ আৰ ভেৰি টেষ্টি, ইউ শুড ট্ৰাই ওৱান্স। সেইটোকে আমি কৰিব ওলাই আছোঁ এতিয়া বিহু বুলি। লেটছ গো দেন। ফাইনেলি আমি একদম বঢ়িয়াকৈ আমাৰ মাংস চাংস লৈ কিনে ৰেডি হৈ গৈছোঁ। এতিয়া ৰেডি হৈ এতিয়া যাওঁ আৰু আমাৰ জয়ন্ত দা আহি গৈছে এয়া গাড়ী লৈ একদম বঢ়িয়াকৈ। এতিয়া গেট চেট জপাই মেলি কিনে বিকাশ দাৰ ঘৰত যাওঁ পটাপট। আচলতে মাতিছিলে আমাক 7টা বজাত, কিন্তু আমি অলপ সোনকালে ওলালোঁ কাৰণ মই ৰখিব পৰা নাই। মই ক'লোঁ আৰু আমি ৰেডি হৈ গ'ল, মাংস চাংস হৈ গ'ল, যাওঁ নেকি, আহোঁ আৰু। উৰুকাত আৰু অলপ এটা এক্সাইটমেণ্ট থাকিব লাগে ন, তো পটাপট আমি যাওঁ বোলো। মই মানে এতিয়াও ৰখিব পৰা নাই। মই ভাবিছিলোঁ মোৰ গাড়ীখনে লৈ যাওঁ বুলি, কিন্তু আৰু জয়ন্ত দা আহি গ'ল যেতিয়া আৰু ভালেই হ'ল। আজি বঢ়িয়া দবাব পাৰিম, কাৰণ প্ৰব্লেম নাই, মই ড্ৰাইভাৰ নহয়। আৰু গাইজ আমি গৈ থাকোঁতে সন্ধিয়াই হৈ গ'ল। বিকাশ দা বহুত দূৰত থাকে দিন। অথনি ৰ'দ ওলাই আছিল, আমি ওলাওঁতে ছানছেট হৈয়ে গ'ল। গাইজ ফাইনেলি আমাৰ বিকাশ দাৰ নেইবাৰহুডত আহি গ'লোঁ। কি মস্তি নেইবাৰহুড এইটো, মানে ইয়াতে আহিলে ভাল লাগে আৰু। 90% ইণ্ডিয়ানে। ত' গাইজ ফাইনেলি আমি বিকাশ দাৰ ঘৰ আহি পাইছিলোঁ, মানে পাৰ হৈ গৈছিলোঁ। আকৌ এতিয়া বেক কৰি কিনে সোমাই আছোঁ মজাকৈ। কি মস্তি নেইবাৰহুড। এইটো আমাৰ কি হয়, নেপালী ঘৰ। চ' গাইজ আমি ইয়াতে একদম বঢ়িয়াকৈ এনজয় কৰি আছোঁ। আচলতে বিকাশ দাৰ ল'ৰা ছোৱালী দুটা একদম পূৰা মস্তিকৈ কান্দি আছে, তো সেইকাৰণে সি মানে কি আৰু আমাৰ উৰুকা এনজয় কৰিব পৰা নাই। কিন্তু আমাৰ জয়ন্ত দা আৰু মই একদম পূৰা মস্তিকৈ এনজয় কৰি আছোঁ। আৰু এইটো নততে মানে কি আৰু ৰাতিলৈকে কি চাব, আৰু সেইকাৰণে এইটো নততে একদম ভিডিঅ'টো বঢ়িয়াকৈ ক্ল'জ কৰি দিওঁ। যদি চাই ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এবাৰ লগ পাই আছোঁ এনেকুৱা এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, চি ইউ, টেক কেয়াৰ। চ' গাইজ আমাৰ একদম মস্তি উৰুকা বুলি একদম ইয়াতে কি আছে, নাগা চিকেন দেখাই দিওঁ নেকি? আমাৰ নাগা চিকেন বঢ়িয়া। ইয়াতে আছে নাগা দালি, ইয়াতে নাগা ভাজি, আৰু এইটো আমাৰ অসমীয়া নৰ্মেল আৰু হেৰি মাংস, ছাগলী মাংস মই যে বনাইছিলোঁ অথনি। মষ্ট ইম্পৰ্টেণ্টলি
জয়ন্তদা অথনিৰ পৰা আধা ঘণ্টামান হ'লে এইটো ফৰ্মেটৰ ফটোটো লৈ মানে শান্তি পোৱা নাই কাৰণে কেনেকে এটা ভাল এটা পৰ্ট্ৰেট আহে মাথা মাৰি আছে পালেনে লাষ্টত চ' গাইজ মজাকে আমি এতিয়া এই ৰাতি বিকাশ দা ঘৰৰ পৰা গৈ আছোঁ বঢ়িয়াকৈ আমি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ধুনীয়া যদি কিবা ষ্টেচন আছে কুইন্সলেণ্ডত হেলেন্সভেল ষ্টেচন চাওকচোন কি মস্তি এটা ৱেডাৰ আৰু লগতে এনেকুৱা ষ্টেচনৰ লাইট গাইজ আমাক নমাই কিনে বঢ়িয়াকৈ বৰলাত গুচি গ'ল আপোনাৰ নিজৰ কৰলাত আৰু ইফালে এনেকৈ লেফ্ট লৈ কিনে চাউথ পৰ্ট ওলাব আৰু আমি এতিয়া বঢ়িয়াকৈ গৈ ঘৰ ওলাওঁ মানে আমাৰ ঘৰ ইয়াতে অঁ কি হ'ল লাইট চাইট জ্বলিছেনে বঢ়িয়া জ্বলি আছে আচলতে মোৰ ফ্লেছ জ্বলি আছে কিন্তু আমাৰ ঘৰত নাই কোনো প্ৰব্লেম নাই বঢ়িয়াকৈ ঘৰত সোমাই কিনে ভাত চাত খাই একচুৱেলি ভাত খাই আহিছোঁ আমি শুই যাম পটাপট